মৰিগাঁও স্মাৰ্ট বজাৰ লগতে আকৌ এটা নতুনকৈ শ্বপিং মল অপেনিং কৰিব গৈ আছে। গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱা স্মাৰ্ট বজাৰ আহিব লগা হ'ল। যোৱা ৰাতিয়ে ফোন আহিছিল, এতিয়া অফাৰ চলিব স্মাৰ্ট বজাৰত 26 আগষ্টলৈ ফুল পেচা বাছুল চেল। তাকে গুৱাহাটীৰ পৰা অলপ বেনাৰ পোষ্টাৰ পঠাইছে, মলৰ ভিতৰত লগাব লাগিব। মই ষ্টেণ্ড কৰি গোটেইখিনি মাল ৰিচিভ কৰি লৈ আহিলোঁ। অফাৰটো আপোনালোকে মিছ নকৰিব। অফাৰটো অনলি 26 আগষ্টলৈহে আছে। অফাৰটো আপুনি ইয়াত শ্বপিং কৰিব আহিলে যিকোনো বস্তু 30% পৰা 50%লৈ অফ পাব। দেৰি নকৰিব, জল্দি আহক স্মাৰ্ট বজাৰত ফুল পেচা বাছুল চেলৰ ফায়দা উঠাওক। এতিয়া মৰিগাঁও স্মাৰ্ট বজাৰ লগতে আকৌ এটা নতুনকৈ শ্বপিং মল অপেনিং কৰিব গৈ আছে। ডেটটো ফাইনেল কৰিব পৰা নাই, বাট ফেব্ৰুৱাৰীতে অপেনিং কৰি দিব। ইয়াত আপুনি আহিলে পাব লেডিজ, কিডছ, জেন্টছৰ সকলো সামগ্ৰী একেলগে পাই যাব, প্লাছ কছমেটিক বস্তুবোৰো পাই যাব। এতিয়া ইয়াত আহিলে আপুনি দুটা মলতে যিকোনো বস্তু ল'ব খুজিলে চব পাই যাব। আহোঁতে ব্ৰেকফাষ্ট কৰি অহা নাছিলোঁ, মাল আহিব বুলি জলবাজি কৰি আহিলোঁ। ওচৰতে চাহৰ দোকান এখন আছিলে, তাতে পুৰবী গাখীৰৰ স্পেচিয়েল চাহ একাপ খাম বুলি আহিলোঁ। মই আকৌ চাহৰ লগত চিপছ ল'লোঁ খাবলৈ। আমাৰ অসমৰ সোৱাদ পুৰবী বা গাখীৰ চাহ হাতত লৈ তেৰে মেৰে ফিল লৈ খাই আছোঁ। মই আকৌ মিঠাৰ লগত জ্বলাহে ভাল পাওঁ। আপোনালোকে কি ভাল পায় কমেণ্ট ছেকশ্যনত জনাব দেই। চাহৰ সোৱাদ লৈ মই ৰখাই নাই, আহি যন্ত্ৰপাতি হাতত লৈ ডাইৰেক্ট কাম ষ্টাৰ্ট কৰিয়ে দিলোঁ। কোৱাহে কথা, এইবিলাক মই ৰাতি শুলে ৰাতিপুৱা আঁঠুৱাটো উঠাবও টান পাওঁ। মায়ে আহি উঠাই থৈ যায়। কিয় জানা? এলাহ। কি কম আৰু, তামাম এলাহ। তেওঁ যে ইয়াত আহিলোঁ কাম কৰিব, এতিয়া আৰু চব আল্লাহৰ হাতত, কেতিয়ালে কাম কৰি শেষ হয়। কিন্তু আগত মই বহুত কামৰ মানুহ আছিলোঁ। যেতিয়াৰ পৰা গাড়ী চলাব ধৰিলোঁ, গাড়ী চলোৱাৰ বাহিৰে একো কাম কৰিবই মন নাযায় এতিয়া। চালা ওপৰত পষ্টাৰ লটকাওঁতে মোৰ দেহৰ চৰ্বি লটকি এটোপালকৈ মাটিত ঘাম পৰি আছে কাম কৰি। তোমালোকে বিশ্বাস কৰা নাই মই জানো, মোৰ যে কাম কৰি গোটেই পিঠি ভিজি গ'ল। প্ৰুফ দি আছোঁ ৰ। এতিয়া চা, কাম ষ্টাৰ্ট কৰোঁতে মোৰ ফেচ চা, কি ধুনীয়া চিকনা মাৰি আছিলে। আৰু এতিয়া 80% শেষ হৈছেহে। কাম হোৱাৰ পাছত মোৰ গোটেই মুখখন ঘামি কোলা মোলা হৈ গ'লো। কিমান কষ্ট দেখিছা? টকা এনেই নাহে বাছা। জানুৱাৰী মাহতো ঘাম মাটিত পেলাই কাম কৰিছোঁ। এইটো কথাতে মই এটা শায়ৰী লিখিছোঁ, মই নিজে লিখিছোঁ, কেনেকুৱা লাগে কবা। अर्ज क्या है? किसी जमाने पे हम भी नवाब हुआ करते थे, किसी जमाने पे हम भी नवाब हुआ करते थे, जब बाप का साया सर से उठ गया अब हम भी किसी और के गुलाम बन के रह गए। এইটো শায়ৰী মই নিজে লিখিছোঁ, কাৰো কপি নহয়। এই 1 বছৰৰ ভিতৰত মোৰ বাবা নাইকিয়া হোৱাৰ পৰা মই যিখিনি কষ্ট অনুভৱ কৰিছোঁ তাৰ আগত লাইফত কেতিয়াও কোৱা নাই। আজিলৈকে এইখিনিয়ে। বাই, লগ পাম নেক্সট ভিডিঅ'ত।